तामुलपुराव श्रीकृष्णनि जोनोम सान एबा जन्माष्टमी फोरबो फालिदों। रायजोनि दाब दाब जायगाजों लोगोसे तामुलपुरावबो श्री श्री शंकरदेव दालाय विश्व हिंदू परिषद बजरंग दला सानसेनि हाबाफारिजों जन्माष्टमी फोरबो फालिदों। जन्माष्टमीनि लोब्बाजों रंगिया तामुलपुर भूटान लामायाव धोरोमनि हानजा सुरनाय हाबाफारि खुङो। हानजा सुरनाय हाबाफारिखौ बेखेवनानै होयो बिटिसिनि एमसिएलए हेमन्त कुमार राभाया। हानजा सुरनाय हाबाफारियाव तामुलपुरनि एमएलए जलेन दैमारिजों लोगोसे तामुलपुर जिल्लानि दाब दाब जायगानि गोबां सुबुंफोरा बाहागो लायो। বিশ্ব হিন্দু পৰিষদৰ আজি যি ৬৬তম প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমাৰ অবিভক্ত বাক্সা জিলায় তামুলপুৰ মটংগাপাৰ যিটো আমাৰ শ্ৰী শ্ৰী শংকৰদেৱ সত্ৰৰ নামঘৰ আছে, এই নামঘৰতো আমি উৎসৱটো পালন কৰিব লৈছোঁ। আমাৰ প্ৰথম কাৰ্যসূচী আছিলে আমাৰ যিটো আমাৰ শোভাযাত্ৰা, এই শোভাযাত্ৰা বিভিন্ন আমি দল কৃষ্টিৰ লগত লগ লাগি আমাৰ গোটেই অবিভক্ত বাক্সা জিলাসমূহ বজৰংগী বিশ্ব হিন্দু পৰিষদৰ সমূহ কৰ্মকৰ্তা আহি আমি ইয়াৰ পৰা আৰম্ভ কৰি গড়েশ্বৰ চহক আমি হাইচিয়ান্দিলৈ আমি শোভাযাত্ৰা উলিয়াওঁ। তাৰপিছত আমাৰ ইয়াৰ পিছত আছে আমি অলপ লঘু আহাৰ আছে, লঘু আহাৰৰ পিছত আমাৰ এটা ধৰ্মালোচনী সভা আৰম্ভ হ'ব। আজি ধৰ্মালোচনী সভাত মুখ্য অতিথি থাকিব আমাৰ বিটিচিৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, আৰু লগতে আমাৰ গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ অধিবক্তা প্ৰাণজিৎ লহকৰ ডাঙৰীয়া। আমাৰ মুখ্য বক্তা থাকিব নামটো পাহৰিলোঁ, কুমুদ বৰঠাকুৰ ডাঙৰীয়া আমাৰ মুখ্য বক্তা হিচাপে আমাৰ উপস্থিত থাকিব।